নমস্কাৰ, আজি মানে দেৱালী বুলি আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজিকালি মানে নতুনকৈ ব্লগ বনাব ষ্টাৰ্ট কৰিছোঁ। মানে নতুনকৈ মানে ইয়াতকৈ মানে কিয় মানে এনেকৈ কৈ আছোঁ মানে আজি মহাৰ লগত মানে নহয়। আজি মানে কি হৈছে জানেনে? তাৰ মানে আজি চবতকৈ ডাঙৰ ঘটনাটো এইটো হৈছে যে আজি ৰাতিপুৱা মই এটা ব্লগ চাইছোঁ। অলপ লাহে। আজি মানে ৰাতিপুৱা মানে মই মানে হৰেক মাল আইছি ক হেতু হৰেক মাল দেখা হেই হৰেক মাল, হাউ আৰ ইউ? ক হাই বুলি ক এই তই যাত কম টিভিত পো রে বিৰি মেইন বিৰি দি আপনি যি কি নকৰক বিৰি বাদ নেদব। কি বুঝা? আজিকালি মানে মানুহে বিৰি বাদ দি চিগাৰেট ধৰছে, বাট এজন দুজন মানুহ আছে যায় এতিয়াও বিৰি খায়। ইকনমিক্সলি ভাল। হা, আমিও খাম দুদিন পিছত। আজি মানে আপোনালোকৰ দেৱালী যদিও বৰষুণ দিছে আৰু মোৰ জীৱনত হয়তো এইবাৰ প্ৰথমবাৰ দেৱালীৰ দিনা বৰষুণ দিয়া দেখিছোঁ মই। চ' এতিয়া বৰ্তমান মই যাই আছোঁ আইতাৰ ঠাইত। কিয় যাই আছোঁ নাজানো, মানে কিয় যাই আছোঁ চাওঁ আইতাই ফাৰ্ষ্ট টাইম দেৱালীত বৰষুণ দিছে। বতৰটো বেয়া যদিও সকলোৱে বৰ্তমান ৰাস্তাই ৰাস্তাই গাছ ৰুইছে, যাতে কিবা কাৰণত যদি বতৰটো ভাল হয় চাতি জ্বলাব পাৰে। মই মানে আজি এতিয়া দেৱালী বুলি তোৰ ইণ্টাৰভিউ এটা ল'ব বিচাৰিছোঁ দে। আজি মানে মই মানে তোৰ মানে দেৱালী বুলি এটা ইণ্টাৰভিউ ল'ব বিচাৰিছোঁ হা। পোনপ্ৰথমে ক আগে ইপাত আছে যদি মোৰ মাথাটো চুচে দি হ। এতিয়া মানে তোৰ মানে কেই নম্বৰ জীৱনৰ মানে কেই নম্বৰ সংখ্যক দেৱালী? পৃথিৱীততো কাৰোতো মোৰ ইণ্টাৰভিউক লগিন মোৰ মোবাইলৰ ব্লগক লগিন ইণ্টাৰেষ্ট নাই। তইতো অলপমান ইণ্টাৰেষ্ট দেখ কচোন। কাক কৈছা? তোক মই নাজানো। তোৰ মানে জীৱনটোৰ কেই মানে তোৰ বয়স কিমান হ'ল? কিমানটা দেৱালী পালি তোৰ জীৱনটোত? মোৰ বয়সটো জন্মিবাৰ দিনাতে অঁ 70টা। বাপ পাৰো। বিয়াৰ পিছত বিয়াৰ পিছত বিয়া যাবাতে বহুত বছৰ হ'ল। বিয়াৰ পাছত মাৰ 60 70 হ'ব দে গেল দে কেইটামানত। তই 12 বছৰত বিয়া হৈছিলি, তো 12 বছৰৰ পৰা 70 বছৰ 70 মাইনাছ বাহিৰ কৰিলি যেইটা দেৱালী গেল সেইটা দেৱালী গেল। আজি তই কি কৰিবি দেৱালী বুলি? আজি দেৱালী বুলি তই কি কৰিবি? আজি মই দেৱালী বুলি বাটত ৰাস্তাত দুৱাৰমুখত কলপুলি পুতছোঁ। কলপুলি কিয় পুতে? কলপুলি আজি হে পাহেলোৱে এইটো হেৰি ন কিবা কিয়ে কিকে পাহৰিলি? আজি দীপান দিতাৰ কাৰণে দৰকাৰ। আজি ৰাস্তাত বন্তি লগাই দীপান দিতা পাতে আৰু কলপুলি পুতি দিবা চাটি লগাই আৰু চোতালত মা কালীৰ নামত প্ৰসাদ ধুই দি প্ৰাৰ্থনা কৰে। বছৰৰ পৰা বছৰক লগি গৃহস্থৰ ৰাইজৰ ভাল হওক বুলি। কিন্তু ইবাৰি আচল কথা ইবাৰি লাইফত প্ৰথমবাৰ কিজানি এইবাৰ লাইফত দেৱালীৰ দিনা বৰষুণ অহা দেখছোঁ হয় না? ইতা বৰষুণ দেৱালীত বৰষুণ আহাই নেই বহুত বছৰ হ'ল। কি বছৰ হ'ল? বহুত বছৰ হ'ল মোৰ মনতে নাই দেৱালীত বৰষুণ আহা। তাকো এনকে আপোনালোকৰ ৰ'ব দেখাই আছোঁ এনকে বাটা বৰষুণ আহা। আপোনালোকক মই বৰ্তমান দেখাই দিম। মই ধুনীয়াকৈ ইয়াত জ্বলাইছোঁ। এণ্ড এইটো কুৰ্তা মই দেৱালীত পিন্ধিম বুলি থৈ দিছিলোঁ। বিশেষ একো নাই, বাট বৰষুণ আহা দেৱালীত এনেকৈ বাটা বৰষুণ আহা দেৱালীত এইবাৰ প্ৰথমবাৰ দেখছোঁ। আৰু এইটো হৈছে পানী সংগ্ৰহ ৰিউজ কৰা যায় পানী এনেকৈ আমাৰ ইয়াত থাকবা।
এণ্ড এইটো কুৰ্তা মই দেৱালীত পিন্ধিম বুলি থৈ দিছিলোঁ বিশেষ একো নাই বাট হেপী দেৱালী এভৰিৱান তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে তো এইবাৰ আপোনাৰ বাহিৰত চাকি জ্বলাই বোমাটো মই নুফুটাওঁ মোৰ বেয়া ভয় লাগে বাট তথাপি বেলেগে ফুটালে চাওঁ সেইবোৰ এইবাৰ কৰা নহ'লে কাৰণ চিটুৱেশ্যন বহুত বেয়া লাইটৰ অৱস্থা বহুত বেয়া আৰু বৰ্তমান আমি খাই আছোঁ গুজিয়া তো তেতিয়ালৈকে নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে টাটা বাই বাই